নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক নিয়োগ আসাম চেনেললৈ স্বাগতম জনাইছো আমি এই চেনেলটোত অসমৰ সকলোবিলাক নিয়োগ আৰু শিক্ষা সম্পৰ্কীয় সকলোবিলাক খবৰ আগলৈ আপোনালোকৰ মাজলৈ আগবঢ়াই যাম সকলোবিলাক খবৰ আগলৈ এনেদৰে পাই থাকিবলৈ নিয়োগ আসাম চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক আৰু লগতে বেল আইকনটি টিপি দিয়ক ভিডিঅ'টি আপুনি শেষলৈকে চাব তেতিয়া আপুনি ভালদৰে বুজি ল'ব পাৰিব বলক আমি আজিৰ নিয়োগ বাতৰিটো চাই লওঁ চাওক আজিৰ নিয়োগ বাতৰিটো আহিছে ডাইৰেক্টৰেট অফ হেল্থ সাৰ্ভিস চাওক গ্ৰেড 3 পোষ্ট টেকনিক্যাল পদ ওলাইছে বলক আমি ইয়াৰ পদ আৰু অন্যান্যবিলাক বিতংভাৱে চাই লওঁ চাওক ইয়াত প্ৰথম পদটিৰ নাম হৈছে ফাৰ্মাচিষ্ট আৰু চাওক ইয়াত মুঠ পদৰ সংখ্যা হৈছে 55টা আৰু চাওক ইয়াত শিক্ষাগত অৰ্হতা এনে ধৰণৰ বিচাৰিছে চাওক কেণ্ডিডেটজনৰ ডিপ্লোমা বা ডিগ্ৰী থাকিব লাগিব চাওক ফাৰ্মাসী যিকোনো এখন গভৰ্ণমেণ্ট recognized institute পৰা আৰু চাওক ইনষ্টিটিউটখন ৰেজিষ্টাৰ্ড হ'ব লাগিব আসাম ফাৰ্মাসী কাউন্সিলৰ আৰু চাওক দৰমহা প্ৰতিকানে দৰমহা হৈছে 14000 টকাৰ পৰা 60500 টকা লৈকে আৰু লগতে গ্ৰেড পে আছে 7400 টকা আৰু চাওক ইয়াত দ্বিতীয় পদটিৰ নাম হৈছে ষ্টাফ নাৰ্ছ আৰু ইয়াত মুঠ পদৰ সংখ্যা হৈছে 498টা আৰু চাওক ইয়াত শিক্ষাগত অৰ্হতা এনে ধৰণৰ বিচাৰিছে চাওক কেণ্ডিডেটজন জিএনএম ডিপ্লোমা বা বিএসসি নাৰ্ছিং পাছ কৰা হ'ব লাগিব আৰু চাওক ইয়াত দৰমহা হৈছে 14000 টকাৰ পৰা 60500 টকা লৈকে আৰু লগতে গ্ৰেড পে আছে 6800 টকা আৰু চাওক ইয়াৰ তৃতীয় পদটিৰ নাম হৈছে লেবৰেটৰী টেকনিচিয়ান আৰু চাওক ইয়াত মুঠ পদৰ সংখ্যা হৈছে 77টা আৰু চাওক ইয়াত শিক্ষাগত অৰ্হতা এনে ধৰণৰ বিচাৰিছে কেণ্ডিডেটজন হায়াৰ সেকেন্ডাৰী পাছ হ'ব লাগিব লগতে ডিপ্লোমা বা সাৰ্টিফিকেট থাকিব লাগিব লেবৰেটৰী টেকনিচিয়ানৰ আৰু চাওক ইয়াত দৰমহা হৈছে 14000 টকাৰ পৰা 60500 টকা লৈকে আৰু লগতে গ্ৰেড পে আছে 6200 টকা আৰু চাওক ইয়াৰ চতুৰ্থ পদটিৰ নাম হৈছে ব্লাড বেংক টেকনিচিয়ান আৰু চাওক ইয়াত মুঠ পদৰ সংখ্যা হৈছে 11টা আৰু ইয়াত শিক্ষাগত অৰ্হতা এনে ধৰণৰ বিচাৰিছে কেণ্ডিডেটজন হায়াৰ সেকেন্ডাৰী পাছ হ'ব লাগিব আৰু লগতে ডিপ্লোমা থাকিব লাগিব লেবৰেটৰী টেকনিচিয়ানৰ আৰু চাওক ইয়াত এই পদটিৰ কাৰণে দৰমহা হৈছে 14000 টকাৰ পৰা 60500 টকা লৈকে আৰু লগতে গ্ৰেড পে আছে 6200 টকা আৰু চাওক ইয়াৰ পঞ্চম পদটিৰ নাম হৈছে ড্ৰেছাৰ আৰু চাওক ইয়াৰ মুঠ পদৰ সংখ্যা হৈছে 15টা আৰু ইয়াত শিক্ষাগত অৰ্হতা বিচাৰিছে কেণ্ডিডেটজন হায়াৰ সেকেন্ডাৰী পাছ হ'ব লাগিব আৰু লগতে কেণ্ডিডেটজনৰ এক্সপিৰিয়েন্স থাকিব লাগিব ড্ৰেছিঙত আৰু এক মিনিমাম এক্সপিৰিয়েন্স থাকিব লাগিব 3 বছৰ আৰু চাওক দৰমহা পদটিৰ কাৰণে দৰমহা হৈছে 14000 টকাৰ পৰা 60500 টকা লৈকে আৰু লগতে গ্ৰেড পে আছে 5000 টকা আৰু চাওক বয়স এই পদটিৰ কাৰণে বয়স বিচাৰিছে চাওক কেণ্ডিডেটজন 18 বছৰ বয়সৰ পৰা 40 বছৰ বয়সলৈকে যোগ্য প্ৰাৰ্থীসকলে আবেদন কৰিব পাৰিব আৰু বয়সৰ ৰেহাই ক্ষেত্ৰত চাওক 3 বছৰ বয়সৰ ৰেহাই দিয়া হৈছে ওবিসি কেণ্ডিডেটসকলক আৰু 5 বছৰ বয়সৰ ৰেহাই দিয়া হৈছে এসসি এসটি এসটিপি এসটিএইচ ৰ কেণ্ডিডেটসকলক আৰু চাওক আপোনালোকে আবেদন কৰিব লাগিব অনলাইন যোগে আবেদন কৰোঁতে আবেদনৰ ৱেবছাইট হৈছে www.dhs.assam.gov.in এই ৱেবছাইটৰ যোগে আপুনি আপোনাৰ আবেদন কৰিব পাৰিব আৰু চাওক আপুনি অনলাইন আবেদন কৰিব পাৰিব www.dhs.assam.gov.in আৰু চাওক অনলাইন আবেদন লোৱা হ'ব আৰু চাওক অনলাইন আবেদন লোৱা হ'ব 10 তাৰিখ 9 মাহ 2020 তাৰিখৰ পৰা আৰু আবেদনৰ অন্তিম দিন হৈছে 24 তাৰিখ 9 মাহ 2020 আৰু চাওক এইটো হৈছে অফিচিয়েল এডভাৰটাইজমেন্ট এই অফিচিয়েল এডভাৰটাইজমেন্টটি আৰু এই গোটেই পোষ্টটি আপুনি আমাৰ অফিচিয়েল ৱেবছাইট www.newgasam.in লিখিত আকাৰে আছে আপুনি আমাৰ অফিচিয়েল ৱেবছাইটলৈ আহি এই গোটেই পোষ্টটি এবাৰ চেক কৰি চাব পাৰে আপুনি আমাৰ অফিচিয়েল ৱেবছাইটৰ লিংক ভিডিঅ' ডেসক্ৰিপচনত পাই যাব তেনেহলে বন্ধু বান্ধৱীসকল আজিৰ বাতৰিটি এইটোই আছিল আজিলৈ আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছো সকলোবিলাক নিয়োগ আৰু শিক্ষা সম্পৰ্কীয় সকলোবিলাক খবৰ আগলৈ এনেদৰে আমি আগবঢ়াই যাম সকলোবিলাক খবৰ আগলৈ এনেদৰে পাই থাকিবলৈ নিয়োগ আসাম চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক আৰু লগতে বেল আইকনটি টিপি দিয়ক আৰু ভিডিঅ'টি লাইক কমেন্ট শ্বেয়াৰ আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক ধন্যবাদ জয় আই অসম